নমস্কাৰ, মই নিবেদিতা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই জলফাইৰ মিঠা আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এই আচাৰৰ বাবে সৰু সৰুকৈ জলফাইখিনি কাটি লৈছোঁ। পাঁচফোৰণ, গোটা জিৰা, জলকীয়া, ক'লা জিৰা, বাটি এটাত অকণমান গুড় কাটি লৈছোঁ। আচাৰৰ মছলাৰ বাবে সৰিয়হ, পাঁচফোৰণ, গোটা জিৰা, চব কুটি, জলকীয়া দুটা লৈছোঁ। এই গোটেই মছলাখিনি অকণমান গৰম কৰি লৈছোঁ। এইখিনি খুন্দি ল'ম। কেৰাহীত তেল গৰম হ'বলৈ দি জলকীয়া দুটা, গোটা মছলাখিনি দি দিলোঁ। এইখিনি অকণমান গৰম হোৱাত জলফাইখিনি দি দিলোঁ। জলফাইখিনি দি লৈ এনেকৈ অকণমান সময় লাৰি লৈছোঁ। তাৰপিছত এতিয়া সোৱাদ অনুসৰি নিমখ অকণমান দি ল'ম। তাৰপিছত এই হালধি অকণমান দি লৈছোঁ। লৈ ভালদৰে লৰাই ভাজি থাকিম। অকণমান সিজি অহালৈকে এইখিনি এনেকৈ ভাজি থাকিব লাগিব। অকণমান ৰংটো চেঞ্জ হোৱাৰ পিছত এতিয়া গুড়খিনি দি দিছোঁ। গুড়খিনি দিয়াৰ পিছত এনেকৈ লৰাই থাকিব লাগিব। এইখিনি গোটেইখিনি গলি হোৱালৈকে লৰাই কৰি থাকিব লাগিব। তাৰপিছত হৈ যাব। তাৰপিছত এইখিনিতে মছলাখিনি, আচাৰৰ মছলাৰ গুড়িখিনি দি দিলে, তাৰপিছত অকণমান লাৰি নমাই থ'লে হৈ গ'ল জলফাইৰ মিঠা আচাৰ।